वेलकम बैक टू माय जिंदिस ब्लॉग और की खबर आपलोकर और आज फाइनली दिवाली आহি गल और आज से दिवाली और इदिना जिमानटो लाइट लगाइছে तो आज और तीनटा मान लाइट लगा दिलो या चक और माने ফুসকালা তিনটা আনিলো তিনটা আনি পিনে লগাই দিলো আৰু দোকানটো লাইট লগালো তো বলে কাপোৰ দেখাই আছে তো গাইস তো এফালে আমি দোকানটো লাইট সাইড লগাই দিলো আৰু দীপাৱলী বুলি এয়া চাব পৰা আপোনালোকে লাইট সাইড লগাই দিলো ভাইটি কেইটামান আছে মোৰ দোকানটো বৈ আছে তো ভাইটি কেইটা তো দীপাৱলী কেনেকুৱা লাগিছে ভাল লাগিছে তো বম চম মাৰা নাই নেকি নাই লগৰটো অহা নাই দোকানত আহিলে ফুটাব কি এইটো জকমক কি চকলেট নেকি এইটো ফুটালে এটা ফুটাওচোন চাও কেনেকুৱা দোকানে ফুটি যাব কিন্তু হ'ব বাৰু গান্ডি কম আছে তো এটা বম ফুটাব চাও সাউন্ডটো কেনেকুৱা তো এফালে ফুটাবা এইফালে এফালে চাব এতিয়া বম এটা ফুটাব ও মাই গড সাউন্ড কেনেকুৱা পুৰা তামাম সাউন্ড তো ভাইটি বমটো ক'ৰ পৰা আনিলা ৰাজাৰ দোকানৰ পৰা তো ময়ো আনিছো বাৰু 5 পেকেট মান আনিছো তো পিছত ফুটাম আৰু সবে বম চম আনিছে দোকানৰ কাৰণে বিকিবলৈ তো মই মানে আনিছো এটা বস্তু তো মই এইটো আনিলো পপ আপ মানে এই বমটো মানে এইটো চিষ্টেমটো এনেকুৱা মানে এটালে এনেকৈ মাটিত দিলে ফুটি যায় সেই বমটো মই লৈ আনিলো 3-4টা লৈ আনিলো বাৰু বিকিবৰ কাৰণে তো এয়া মানে এই পপ আপ বমটোৱে আনিলো আৰু বেলেগ একো অনা নাই সেইটো এনেকৈ লৈ পিনে এনেকৈ মাটিত দিলে ফুটি যাব চালে তো এনেকৈ মানে ফুটাই তো মানে ভাল লাগে কিবা এটা ফুটাই পিনে মানে এনজয় বেলেগ এইটো সেটা যাব লৈছো মানে আমাৰ কালি মন্দিৰটো পূজা কৰিছে তাতে আমি গৈ আছো তাতে যাব লাগে আৰু এইফালে মানুহ আছে আজি ওপৰত পূজা হৈ আছে মই যাব পৰা নাই কাৰণ মানে আমাৰ খোৱাটো এতিয়ালৈকে যোৱা নাই এমাহ হোৱা নাই এমাহ হ'লেহে মানে আমি মানে মন্দিৰত উঠিব পাৰিম তো এমাহ হোৱা নাই মাত্ৰ আমাৰ 20 দিনমান হ'ল সেইকাৰণে যাব পৰা নাই ঘৰত সেইকাৰণে আপোনালোকক ভিতৰত দেখাব পৰা নাই হয় নাই চেমল সেইফালে চেমল মানে বেগত আহি চিগনেচাৰ মিলাই আছে মানে তাত বহুত মানুহ সেইকাৰণে মানে ইয়াত সকলো দেখে সেইটোতো মই নেখাওঁ সেইকাৰণে মোৰ ওচৰত আহি মিলাই আছে আৰু মই কোৱা হ'লে মোৰ ওচৰত নিমিলে হয় নাই আহিছে আহে মানে যোনটো ভিডিঅ' ক্লিপ চালে ভিতৰত সেইটো মই বেলেগক দি কৰাই পিনে মই আপোনালোকক দেখালোঁ তো মই যোৱা নাই তো বেলেগে দি ভিডিঅ'টো কৰি আপোনালোকক দেখালোঁ হয় নি হয় এতিয়া পূজা পাঠ হৈ আছে আৰু এইফালে ঢাকুৰা আনিছে বোকাহাটৰ পৰা মানে এইবাৰ দেৱালীত বজাৰৰ কাৰণে আৰু এয়া চাওক আপোনালোকে হেই গাইজ গুড ইভিনিং তো আজি চাই নেক্সট ডে তো কালি আৰু ভিডিঅ' কৰা নহ'লে কাৰণ কালি দোকান বন্ধ কৰোঁতে বহুত সময় হৈ গ'ল সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব দেখাব নোৱাৰিলোঁ আপোনালোকক তো আজি মানে ভাবিছোঁ অকণমান ভালকৈ আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু গাইজ কালি বম ফুটাও নহ'লে তো আজি ভালকৈ ফুটাম আৰু যিহেতু লাষ্ট আজি মেইন দিৱালী লাগি গ'ল মোৰ তো চবেই বম চম ফুটাইছে তেতিয়া মই ফুটাম তো ফলত যাব লাগে তো গাইজ এতিয়া 3000 ফুটা মেলি চাব আপোনালোকে তেতিয়া কেমেৰাটো ধৰা অকণমান তেনেকুৱা কৰিব নাপায় দেই পুৰা ইয়াত পুৰি আছে এনেকুৱা মানে ইয়াত পাই গ'লো এই ইয়াত পুৰিছিলে পুৰা মানে পুৰি আছে এতিয়া চাউণ্ড কেনেকুৱা বেলেগ চাউণ্ড কি আছিলে এইটো 5000 অ সেইকাৰণে পুৰা সাউন্ড দিলা সেটা কিটক্যাট ফুটাম এটা চাবো আপোনালোকে ৰব মই চাবো নেকি আপুনি বক্স চাবো নেকি সব বক্স এটা কেমন ধৰা ফেলে কেমন ধৰা মই কিটক্যাট ফুটালো
বুজি পাই নাই কি বম হয় চক চক ভালকে চক কেন আনছে কামি কিন্তু আপুনি জীৱনত প্ৰথমবাৰ আজি আমাৰ ইয়াত ডান্স হ'ব তো ইয়াত যোনটো মানে আমাৰ ষ্টেট বনোৱা হৈছে তো মানে আলটি হ'ব ইয়াত আৰু কিবা বিভিন্ন ধৰণৰ ডান্স হ'ব তো গাইছ এতিয়া মন্দিৰৰ পৰা আহিলোঁ এতিয়া অকণমান চাহ অকণমান খাই লওঁ তো সন্ধিয়া এয়া চাহটো খাই লওঁ চাহটো খাই পিনে আকৌ যাম বাজি ফুটাব লাগিব ধামক পুৰা ফুটাম আজি জ্বলা নাই ভালকে জ্বলা জ্বলিলে জ্বলা তো এতিয়া আমাৰ দোকানৰ আগফালে বম ফুটাব এয়া চাওক আপোনালোকে এয়া বিপ্লৱ পুৰা জ্বলিলে 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 যাই 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 হ্যাপি দিৱালী বেলেগ চাউণ্ড আছে দেই মোৰ তামাম চাউণ্ড ধুনীয়া চাউণ্ড আছে ভালে চাউণ্ড দিলে আৰু ঐ ইয়াৰ পৰাই দিৱালী মনাই আছে আৰু কি কৰিম উপায় নাই নহয় ভালকে ভালকে মেচটো মাৰি লয় জ্বলিলে দোকান চোকান বন্ধ কৰি দিলো আৰু এতিয়া গৈ আছো মন্দিৰ ফালে তো পুৰা দলিয়া দিলে পুৰা বম ফুটা আছে এইফালে চাব পাৰে পুৰা মানে হামলা হৈ গ'ল এইফালে পাকিস্তান আৰু হিন্দুস্তান এইফালে দে 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 পুৰা পাকিস্তান হিন্দুস্তান জ্বলা 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 দিদি দে আরে দে মই হেৰি তোক এতিয়া আমাৰ সৰু সৰু ভাইটিসকল আহিলে চবে আহিলে এতিয়া বম ফুটাবলৈ ভাইটিহঁত কেনেকুৱা ভালে দিৱালী কেনেকুৱা গৈছে ভালে এতিয়া বমটো ফুটাব লাগে ফুটোৱা এতিয়া কিমান অৰ্ডাৰ জ্বলা ফুটা ফুটা এতিয়া 5,000 তো গাইছ এতিয়া 5,000 হৈ আছে আমাৰ ইউটিউবাৰক পাই গৈছো কেনেকুৱা ভাল নে খবৰ ভাল বমটো ফুটোৱা নাই নেকি বম ফুটাই দিও আধা হৈ গ'ল তেতিয়া এইফালে ফুটাইছে তো ফুটা ফুটা এতিয়া 5,000 ফুটোৱা হয় জ্বলা জ্বলা চাব লাগিব নহয় ৰাইজে চাব লাগিব নহয় এই ৰাস্তাতে দি দিয়া পেলাই মই ক'লো ফুটাব মোৰ গাতে দিছে মানে এনেকুৱা মানুহ মানে মোকে মাৰিছে দে তেনেকৈ নাপায় দেই নাপায় এতিয়া মোবাইলটো বেলেগক দি দিলোঁ আৰু ওপৰত আলটি আৰু নাচ ডান হৈছে
ওপৰত ইমানে ভিৰ, মানুহ থিয় হ'বলৈ জেগা নাই আৰু তলত একদম মানুহ প্ৰায়ভাগ মানুহ ওপৰতে আছে। ভিডিঅ' চাই কেনেকৈ পালে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। দেৱালী মোৰ তৰফৰ চবকে শুভেচ্ছা জনালোঁ আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।